নমস্কাৰ এডিআৰই গ্ৰেড 4 ৰ বাবে এছএলআৰচিয়ে নিজৰ ৱেবছাইটত OMR আনসাৰ শিটৰ কপিসমূহ প্ৰকাশ কৰিছে আৰু এতিয়ালৈকে যদি কোনো লোকে নিজৰ আনসাৰ শিটসমূহৰ কপিসমূহ চোৱা নাই আপোনালোকে এটা 50 रुपीस পে কৰি নিজৰ OMR আনসাৰ শিটৰ কপিসমূহ চাব পাৰিব ঠিক আছে আৰু আপোনালোকে OMR আনসাৰ কপিসমূহ চোৱাৰ পাছত কিমান নম্বৰ পাইছে অৰ্থাৎ আপোনালোকৰ বহুতৰ পৰা আমি জানিব পাৰিছো যে সকলোৰে 5 ৰ পৰা 10 নম্বৰ কমিছে গতিকে নতুন সেফ স্কোৰ কিমান হ'ব আগতেও আমি এই চেনেলটিত কাটঅফৰ বিষয়ে বহু ভিডিঅত আলোচনা কৰিছো গতিকে আপোনালোকে যদি চোৱা নাই আপোনালোকে গৈ চাব পাৰিব ইয়াৰ আগৰ ভিডিঅখিনিত আৰু সেই গতিকে আমাৰ আগৰ যি আমি কাটঅফ নিৰ্ধাৰণ কৰিছিলো আমি এটা প্ৰেডিকচন কৰিছিলো তাৰ ভিত্তিত এই OMR শিট প্ৰকাশ পোৱাৰ পাছত আমাৰ যি নিৰ্ধাৰণ কৰা কাটঅফ আমি যি আগতে ভাবিছিলো ইমানটো কাটঅফ হ'ব তাৰ পৰা নতুন স্কোৰ কিমান হ'ব অৰ্থাৎ কাটঅফ বহিবনে কমিবনে তাৰ ওপৰত আজি এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে গতিকে ভিডিঅটো যদি চাই আপোনালোকে ভাল পায় আপোনালোকে যদি একমত হয় তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শেয়াৰ আৰু ভিডিঅটো লাইক কৰিব আৰু কিমান আপোনালোকে স্কোৰ কৰিছে কমেন্ট কৰি জনাব আমি যদি প্ৰথমতে চাওঁ বহুতৰ মুখৰ পৰা জানিব পাৰিছো যে এই OMR যেতিয়া শিট প্ৰকাশ পালে OMR শিট প্ৰকাশ পোৱাৰ আগত কি হৈছিল বহুতে ভাবি আছিল তেওঁলোকে just for example real example পৰা লৈছো তেওঁলোকে attempt কৰিছিল 100 টা তেওঁলোকে কাৰেক্ট কৰিছিল 90 টা ঠিক আছে আৰু তেনেদৰে তেওঁলোকে ভাবি আছিল ইমানখিনি কৰি আছিল বুলি এতিয়া বহুতৰ ক্ষেত্ৰত OMR তেওঁলোকে যেতিয়া চেক কৰিলে কি হৈছে আমি জানিবলৈ পাইছো যে তেওঁলোকে এই after OMR published attempt তেওঁলোকে 100 কৰিছিল ঠিক আছে কিন্তু তেওঁলোকৰ আৰু 10 টা ভুল হলে 10 টা ভুল ওলোৱাৰ পিছত তেওঁলোকৰ কিন্তু কাৰেক্ট attempt হল 80 টা ঠিক আছে তো এই প্ৰবলেমটো বহুতৰ লগত হৈ আছে আৰু তাৰ বাবে কাটঅফ নিশ্চয় কমিব আগতকৈ ঠিক আছে তো কি হ'ব আপুনি যদি ক্যালকুলেশন কৰি চাও ক্যালকুলেশন কৰি চালে আমি যদি প্ৰথমতে যদি 100 কাৰেক্ট যদি কলো 90 ঠিক আছে 100 টা attempt কৰি যদি আমি কাৰেক্ট কৰো 90 তেতিয়া হলে আমি মার্কস পাইছিলো 87.5 আৰু সেই গতিকে বহুতে ভাবি আছিল যে মোৰ মার্কস ইমানটো আছে তেতিয়া হলে কাটঅফটো নিশ্চয় বেছি যাব আৰু বহুতৰ মানে কাটঅফ মানে ডিসাইড কৰোতে নিজৰ যি মার্কস হেতু ক্যালকুলেশন কৰাটো খেলিমেলি হৈ আছিল ইয়াৰ আগতেও আমাৰ ভিডিঅবোৰত আমি কেনেকৈ নিজৰ মার্কসটো ক্যালকুলেট কৰিব হেতু দেখাইছিলো আপোনালোকে গৈ চাব পাৰিব ঠিক আছে তো এতিয়া কি হৈছে আফটাৰ OMR পাবলিশ যেতিয়া আপোনালোকে OMR শিটখন ডাউনলোড কৰি চালে যেটো SLRC ৱেবছাইটত এতিয়াও अवेलेबल আছে আপোনালোকে 50 रुपीस এটা পে কৰি আপোনালোকে নিজৰ OMR আনসাৰ কপিসমূহ চাব পাৰিব ঠিক আছে গতিকে এই OMR পাবলিশ হোৱাৰ পাছত ঠিক আছে 100 টা কাৰেক্ট ঠিক আছে কিন্তু এতিয়াহে যেহেতু কাৰেক্ট হৈছে এটা নতুন মার্কস কি হৈছেগে 75 আপোনালোকে এটা হিউজ ডিফাৰেন্স দেখি পাব দেখিছানে এই 87.5 কোড আৰু 75 কোড একদম 12.5 এটা কমি গৈছে আৰু এইটোৱে হৈছে নেগেটিভৰ জাদু ঠিক আছে ইয়াৰ এডিআৰই 1.0 মানে প্ৰথমবাৰ যেতিয়া এডিআৰই পৰীক্ষা হৈছিল নেগেটিভ মার্কস নাছিল এবাৰ যেটো নেগেটিভ মার্কস আছে এটো একদম মানে জাদু মানে বহুত ডাঙৰ এটা জাদু যিয়ে মানে নেগেটিভ মার্কসৰ এক বিগ ইম্প্যাক্ট বুলি কোৱা হয় আপোনালোকে দেখিছে এই 10 টা ইনকাৰেক্ট হৈ যোৱাৰ লগে লগে আপোনালোকৰ মার্কস বহুত কমি আহিলে গতিকে আমি আগতে কাটঅফ জি এনালাইসিস কৰিছিলো আমি তাতে এতিয়াও স্থিৰ আছো যে কিমান যাব পাৰে আপোনালোকে ইয়াৰ আগৰ ভিডিঅবোৰত গৈ মই আই বটনত দি দিছো বাৰু আপোনালোকে কাটঅফৰ ভিডিঅটো চাব পাৰিব কিমান যাব পাৰে কিয় কমিব কিন্তু আমি যে আগতে প্ৰেডিক্ট কৰিছিলো হেমতে আমিও এতিয়াও স্থিৰ আছো যেহেতু আমি এই সকলোবোৰ কথা চালিজাৰি চাইয়ে নিজৰ কাটঅফটো প্ৰেডিক্ট কৰিছিলো আৰু এইটো কথা ক'ব বিচাৰিছো যে আপোনালোকে যদি 75 ৰ স্কোৰ ৰিপৰ্ট কৰিছে আপোনালোকে পুৰা সেফ আছে এই ক্লাস 10th পাস এক্সামৰ বাবে ঠিক আছে আৰু এই ক্লাস 8 পাসৰ বাবে 70 প্লাস যদি আছে আপোনালোকে সেফ স্কোৰ জেনাৰেলৰ বাবে কৈছো এইখিনি ঠিক আছে ৰিজাৰ্ভেশনৰ বাবে তো আৰু কমিব ঠিক আছে ৰিজাৰ্ভেশনৰ বাবে আৰু কমিব ৰিজাৰ্ভেশন ক্যান্ডিডেট বাবে এইখিনি জেনাৰেল ক্যান্ডিডেটৰ কাৰণে কৈছো আৰু আপোনালোকে যদি আইটিআই হয় তে আইটিআই এক্সাম দিছে তেতিয়া হলে আপোনালোকে যদি
60 প্লাছো কৰিছে আপোনালোকৰ পোৱাৰ চান্স বহুত বেছি আছে গতিকে আপোনালোকে নেক্সট ষ্টেপৰ বাবে নেক্সট লেভেল যি এক্সাম হ'ব ভাইভা হ'ব তাৰ বাবে আপোনালোকে প্ৰস্তুতি কৰিব লাগে ঠিক আছে গতিকে আৰু সবতকৈ বেছি হাইষ্ট কাট অফ যাব এই ক্লাছ 10th এক্সামটোতে ঠিক আছে কাৰণ ইয়াত ক্লাছ 10 প্লাছ ITI খিনিও দিব ঠিক আছে আৰু লগতে কোনে কোনে দিব যিসকলে ক্লাছ 12 পাছ কৰিছে তেওঁলোকেও দিব যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে দিব গতিকে ইয়াত হাইষ্ট নম্বৰ কেণ্ডিডেট যিহেতু আছে এক কাট অফো হাই যাব সেইকাৰণে এই লাল কালাৰ দিছোঁ লাল মানে হ'ল খাতৰা গতিকে তাৰপিছত একদম কম কাট অফ যাব ক্লাছ 10 প্লাছ ITI-টোত ঠিক আছে কিন্তু ছেকেণ্ড হাইষ্ট কাট অফ যাব এই ক্লাছ 8 পাছত কিন্তু হিচাপ মতে ক্লাছ 8 পাছত ক্লাছ 10 পাছতকৈ বেছি কাট অফ যাব লাগিছিলে কিন্তু কিয় নাযায় কাৰণ 8 পাছত কম আছে কেণ্ডিডেট কেণ্ডিডেটৰ মানে সংখ্যা বেছি আছে কিন্তু ইয়াত পোষ্টৰ সংখ্যাও বেছি আছে গতিকে এয়াই ভিডিঅ' আছিলে আমাৰ আজি কাট অফৰ নতুন কাট অফ নিৰ্ধাৰণ কৰাৰ ভিডিঅ' আজি আমি আগতে যোনটো কাট অফত আমি ধৰি থৈছিলোঁ সেইটো কাট অফতে এতিয়াও স্থিৰ আছোঁ গতিকে এইবোৰ সকলোবোৰ OMR চিটৰ কথা এনালাইচিছ কৰিয়ে আগতীয়াকৈ আমি প্ৰেডিকশ্যন এটা কৰিছিলোঁ ঠিক আছে গতিকে আজিলৈ ভিডিঅ'টোত ইমানটোৱেই আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে চেনেলটো গ্ৰ'থ হৈ আপোনালোকৰ ভৱিষ্যতেও মই সহায়ৰ হাত আগবঢ়াই থাকিব পাৰোঁ গতিকে আজিলৈ ইমানে ধন্যবাদ